এক স্বৰ্গীয় অনুভূতি। ই কাৰ জীৱনত কেতিয়া আহি যায় কোনেও ক'ব নোৱাৰে। এদিন মোৰ জীৱনলৈও প্ৰেম আহিছিল, নজনাকে, নোকোৱাকে। ঘৰৰ ওচৰত থকা সৰু পাৰ্কখনিত সদায় যোৱাৰ দৰে সেইদিনাখনো মই গৈছিলোঁ, আৰু সেইদিনাখনেই তাইক দেখা পাইছিলোঁ প্ৰথমবাৰৰ বাবে। হয়, তাই মডেলিং কৰি বহুত ভাল পায়, আৰু মই তাইক দেখা পাইছিলোঁ এটি ফটোশ্বুটত। মই দৌৰি দৌৰি তাইৰ ওচৰেদি পাৰ হৈ গৈছিলোঁ। তাইক দেখা পাই মোৰ হৃদয়খনত কিবা যেন এক নুবুজা অনুভূতিয়ে বৰকৈ আমনি কৰি আছিল। বাৰে বাৰে প্ৰশ্ন হৈছিল, কোন হয়নো তাই? ইমান ধুনীয়া, কোন হয় তাই? ভাগৰুৱা দেহাটি অলপ জিৰণি ল'বৰ কাৰণে মই পাৰ্কতেই বহিছিলোঁ অলপ সময়। ওচৰত তাইও বহি আছিল। মোৰ সন্মুখত নিজৰ মোবাইল ফোনটো লৈ তাই ব্যস্ত। কেতিয়াবা মোৰ ফালে চাইছিল, কেতিয়াবা ময়ো তাইৰ ফালে চাইছিলোঁ। কেতিয়াবা মোৰ লাজো লাগিছিল, আকৌ কেতিয়াবা ভালো লাগিছিল। মনে মনে ভাবিছিলোঁ, মোৰ হৃদয়ৰ কথাখিনি, মোৰ মনৰ কথাখিনি তাইক এবাৰ কৈয়ে দিওঁ নেকি খোলাখুলিকৈ। কিন্তু ভয় লাগিছিল, যদি তাই খং কৰে। মই কেতিয়াবা মনে মনে ভাবিছিলোঁ, তাই যদি আমাৰ দুয়োৰে চিনাকি হ'ল। লাহে লাহে দিন বাগৰিল। কিছুদিন পিছত মই তাইক মোৰ মনৰ কথাখিনি খুলি কৈয়ে দিলোঁ। তুমি কিয় নোৱাৰা? হা, তুমি কিয় নোৱাৰা? তোৰ প্ৰব্লেমটো কি কোৱাচোন? তুমি বুজি নোপোৱা কিয়? আমি দুটা ভাল বন্ধু হৈ থাকিব নোৱাৰো নেকি? মই এইবোৰ একো বুজি নুবুজো। জাষ্ট মই তোমাক ভাল পাওঁ। আই লাভ ইউ। এনেকৈ আমাৰ প্ৰেম আগবাঢ়ি গৈ আছিল। আমি মাজে মাজে এই ঠাইডোখৰত আহিছিলোঁ। যেতিয়া মনত বহুত বেয়া লাগিছিল, তেতিয়া দুয়োৱে এই ঠাইডোখৰত আহি সৌ শিলটোত বহি মনৰ কথা পাতিছিলোঁ। বহুত সপোন দেখিছিলোঁ। ইজনে আনজনক লৈ বহুত সপোন দেখিছিলোঁ আমি। কিন্তু তাই মাজে মাজে মোক এটা কথা কৈ বৰকৈ আমনি কৰিছিল। মই কেতিয়াবা খঙো কৰিছিলোঁ, আৰু কেতিয়াবা তাইক প্ৰশ্নও কৰিছিলোঁ, কিয় এই কথাবিলাক তুমি বাৰে বাৰে কৈ থাকা মোক? তাই মোক এটা কথা সদায় কৈছিল, যেতিয়াই লগ পাইছিলোঁ, মই যদি তোমাৰ জীৱনৰ পৰা বহুত দূৰলৈ গুচি যাওঁ, তুমি কেনেকৈ থাকিবা? এই ঠাইডোখৰত আহি মোক বিচাৰিবা, ইয়াতেই তুমি মোক সকলো সময়তেই পাবা। মানুহৰ জীৱনটো এনেকুৱাই জানানে? কোন মুহূৰ্তত কাৰ লগত কি হৈ যায় কোনেও ক'ব নোৱাৰে। কথা এটা কওঁ, বেয়া পাবা নেকি? কোৱা। মই যদি তোমাক এৰি থৈ বহুত দূৰলৈ গুচি যাওঁ, তুমি অকলে থাকিব পাৰিবা নেকি?
তুমি এটা কথা বাৰে বাৰে কিয় কৈ থাকা হা? যদি মই তোমাক এৰি বহুত দূৰলৈ গুচি যাওঁ আৰু তুমি অকলশৰে থাকিব লগা হয়, তেতিয়া তুমি ইয়ালৈ আহি ইয়াত থকা এই গছ বনবোৰ চাই মোলৈ মনত পেলাই থাকিবা দেই। আমি এইবোৰ কথা পাতিবৰ কাৰণে ইয়াতে আহিছোঁ নেকি? হেল্ল' অঁ কি হ'ব? আজি 2 দিনমান হ'ল দীপশিখাৰ একো খবৰে নাই। মই ইমান ফোন কৰি আছোঁ, তাৰ ফোনটো যে ছুইচ অফ। মোৰ বহুত টেনশ্যন হৈ আছে জানানে? অঁ আৰু তোৰ তাত কিবা ফোন চোন আহিছে নেকি? তাই কিবা ইনফৰমেশ্যন গম পাইছনে? অঁ নাই দুবাৰ ৰিং কৰিম কিন্তু ৰিচিভ নহ'ব। মই ট্ৰাই কৰি আছোঁ আৰু তোৰ তাত ফোন কৰিলে মোক খবৰটো দিব। অ'কে বাই। দীপশিখা দীপশিখা নহয়, মই দাদাকে কৈ আছোঁ। হয় কওকচোন। তাই কথা পাতিব নোৱাৰে। তাই আজি 2 দিন ধৰি আইচি ভৰ্তি হৈ আছে। পাৰিলে তোমালোকে তাক ক্ষমা কৰি দিবা। ডাক্তৰে কৈছে তাইৰ লগত কেঞ্চাৰ হৈছে। তাই এতিয়া লাষ্ট ষ্টেজত পাইছে। তাই কিজানি আমি পৃথিৱীত বেছি দিন জীয়াই থাকিব নোৱাৰিব। পাৰিলে তাই তোমালোকে ক্ষমা কৰি দিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। যদি মই তোমাক এৰি বহুত দূৰলৈ গুচি যাওঁ আৰু তুমি অকলশৰে থাকিব লগা হয়, তেতিয়া তুমি ইয়ালৈ আহি ইয়াত থকা এই গছ বনবোৰ চাই মোলৈ মনত পেলাই থাকিবা দেই।